নমস্কাৰ আপোনালোক সকলোকে আসাম 24 লৈ স্বাগতম জনাইছো আৰু বেছি সময় নাই ৰানুমণ্ডলৰ বায়োপিক আহি আছে হয় এক সময়ত ষ্টেচনে গান গাই ঘূৰি ফুৰা ছ'চিয়েল মিডিয়াত ভয়ংকৰভাৱে ভাইৰেল হৈ পৰা ভিডিঅ'টোৰ পৰা বলিউড ৰক ষ্টাৰ হিমেশ ৰেশমিয়াৰ লগত গান ৰেকৰ্ডিং কৰাৰ সুবিধা লাভ কৰা সকলোৰে পৰিচিত ৰানুমণ্ডলৰ এতিয়া আহি আছে বায়োপিক অভিনেত্ৰী ইচিকা দে বায়োপিকত ৰানুমণ্ডলৰ চৰিত্ৰত অভিনয় কৰিব বায়োপিকখনত ৰানুমণ্ডলৰ জীৱনৰ বিভিন্ন সময়ৰ বিৱৰণ আহিব তেওঁৰ যৌৱন কালত এগৰাকী গায়িকা হোৱাৰ সময়ত উত্থান পতন হ'ব ৰানুমণ্ডলে এটা সময়ত ৰাণাঘাট ষ্টেচনত কিয় আশ্ৰয় ল'ব লগা হৈছিল এই কাহিনীটো বায়োপিকতো থাকিব লগতে এইটো জনা যায় যে হিমেশ ৰেশমিয়াৰ সৈতে কাম কৰাৰ বিষয়ও থাকিব প্ৰথমে শুনা গৈছিল যে ৰানুমণ্ডলৰ বায়োপিকৰ নাম হ'ব মিছ ৰানু মাৰিয়া কিন্তু শেষত নামটো হৈছে এক প্যাৰ কা নাগমা হে সুখী কেশ মণ্ডলে এই জীৱনীমূলক চিত্ৰ নাট্যখন লিখিছে ব্যুৰো ৰিপৰ্ট আসাম 24